চাউল তিয়াই থৈছোঁ পিঠা বনাবৰ বাবে। মই কেক এটা বনালোঁ বিহুৰ বাবে। সৰু কেক হয়, বেছি ডাঙৰ নহয়। আপোনালোকে যদি ৰেচিপিটো বিচাৰে মোক জনাব কমেণ্ট কৰি। মই এইটো প্ৰেছাৰ কুকাৰত বনোৱা কেক হয়। তেল পিঠা বনাবৰ কাৰণে মই এতিয়া লৈছোঁ আধা কেজি চাউল। মই তিয়াই লৈছিলোঁ, তিয়াই পেলাই শুকুৱাই এঘণ্টামান এটা তিয়াই থ'ব, তাৰপাছত শুকুৱাই পেলাই মিক্সিত পিচি লৈছিলোঁ, যিহেতু ঢেঁকী নাই ঘৰত। এতিয়া মই এই চাউলৰ গুড়িখিনিত গুড় মিহলাম। গুড় ইয়াত আছে আপোনাৰ 1 কাপমান গুড় হ'ব। ময়দা ইয়াত 4 চামুচ দিব। বেকিং দিছোঁ, বেকিং 1 চামুচ। অলপ সোডা দিম, 1 পিঞ্চ মান হ'ব। হাফ কাপ মান গাখীৰ দিম। গাখীৰ আপোনালোকে নিদিলেও হয়, গাখীৰ দিলে আপোনাৰ আৰু ভাল হয়। এতিয়া মই ইয়াত পানী দিম। পানী আপোনালোকে জোখমতে দিব, মিহলাই চাব। ইয়াত লগতে মই অলপ নাৰিকল মিলাই দিম। ভালদৰে মিক্স কৰি দিম। পানী একেবাৰে অলপ মিক্স কৰিব, দেখিছে ইমানটো জোখ হ'ব লাগিব পাছত মিলোৱা পাছত। এইখিনি আপোনালোকে 5-6 ঘণ্টা থৈ দিব। দেখিছে মই ফ্ৰিজত থৈ দিছিলোঁ গোটেই ৰাতি। এতিয়া মই উলিয়ালোঁ। এনেকুৱা কনচিষ্টেঞ্চি হ'ব লাগে। এতিয়া মই এইখিনি এটা এটাকৈ ভাজিম। দেখিছে তেল গৰম হৈ গৈছে। এতিয়া মই এনেদৰে এটা এটাকৈ ভাজি লওঁ। দেখিছে ফুলি গৈছে। আপুনি যিমান দেৰি ৰাখি থৈ দিয়ে গুলি পেলাই, সিমান বেছি ভাল হয় পিঠাটো। এইখিনি ভাজি হোৱাৰ পাছতে এতিয়া মই ইডলি বনাম। দেখিছে ইডলি ৰেডি হৈ গ'ল। কল পিঠা বনাবৰ কাৰণে এতিয়া মই কলখিনি চালনীত চালি লৈছোঁ।
বাকলিখিনি যদি থৈ দিয়ে শুকুৱাই পিছত খাব পাৰিব কল খাই হৈ যাব এয়া দেখিছে নাৰিকল ভাজি আছোঁ দেখিছে ভালদৰে ফুলি গৈছে পিঠাখিনি এনেদৰে মই গোটেইখিনি ভাজি লম মই বিহুৰ বাবে পিঠাৰ লগতে ইডলি আৰু কেকো বনালোঁ নিজেও খাইছোঁ আৰু আলহীকো খুৱাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ